এয়া কোমোৰাখিনি আমি টুকুৰা টুকুৰা কাটি লৈছোঁ আৰু এইখিনি মাটি দালি হয় সেইখিনি মই তিয়াই দিছিলোঁ অকণমান সময় বা নুকুমলিলেও হয় এইখিনি কাৰণ আমি যেতিয়া মাটি দালি খাৰ বনাম আৰু এয়া 2টা তেজপাত লৈছোঁ অকণমান নহৰু লৈছোঁ আৰু 3টা শুকান জলকীয়া লৈছোঁ তাৰপিছত ইয়াতে চব দি দিম কুকাৰটোতে মই কাটি ৰখা কোমোৰাখিনি দি দিছোঁ দিব পাৰে মই আলু দি দিছোঁ 2টা আৰু এতিয়া পানী দি দিম নিমখ অকণ দিম সোনকালে সিজি যাব 2টামান চিটি আহিবলৈ দিম আমাৰ সিজি গৈছে এইখিনি তেল মাৰি দিম অকণমান তেলখিনি গৰম হ'বলৈ দিম তেলখিনি আমাৰ গৰম হৈ গ'ল আৰু ইয়াত অকণমান পাঁচফোৰণ দি দিছোঁ ইয়াত পিঁয়াজ দিব নালাগে আৰু ইয়াত তেজপাত দি দিছোঁ কাটি থোৱা নহৰু আৰু শুকান জলকীয়াখিনি দিছোঁ এইখিনি দালিখিনি মই দি দিছোঁ গোন্ধটো খুবেই ধুনীয়া আহিছে ইয়াতে অকণমান খাৰ লৈ দি দিম বেছি লোৱা নাই অকণমান লৈছোঁ ডাঙৰ চামুচে 2 চামুচ হ'ব আৰু ইয়াতে দি দিছোঁ লৰাই দিম আৰু ভালদৰে উতল আহিবলৈ দিম আলুখিনি সিজি গৈছে ভালদৰে আৰু এই আলুকেইটাকো কাঢ়ি ল'ম কাৰণ ইয়াৰ লগত পিটিকা খাই খুবেই ভাল লাগে আলু টুকুৰা মই পিটিকা বনাম খাৰ দালি আৰু ভাত পিটিকা মজা লাগে খাই আমাৰ এইখিনি ৰেডি হৈ গৈছে আৰু ধুনীয়াকৈ উতলি গৈছে চব সিজিছে কোমোৰা চোমোৰা চব সিজিছে ধুনীয়াকৈ পিঁয়াজ অকণ দি দিম অলপ সৰহকৈ দিলে ভাল লাগে পিঁয়াজ খাই আৰু অকণমান নিমখ এয়া আমাৰ ৰেডি হৈ গ'ল মই এয়া তৰকাৰী অকণ লৈছোঁ মাটি দালি খাৰ আৰু এইকণ আলু পিটিকা ইয়াতে দিছিলোঁ যে আলু সেয়া মই পিটিকাকণ বনাই লৈছোঁ কাৰণ মাটি দালি খাৰৰ লগত আলু পিটিকা খাই খুবেই ভাল লাগে আৰু 2খন পাপৰ লৈছোঁ এনেকৈ খাম ইয়াৰ লগত টেঙা নাখাব কাৰণ খাৰৰ লগত টেঙা খোৱাটো ক্ষতি বুলি কয় চবেই জানেই সেইটো কথা সেইকাৰণে মই টেঙা নাই লৈ অকণমান আচাৰ খাবলৈ মন আছিলেও কিন্তু মই নাই লোৱা আচাৰ খাৰ তৰকাৰী খাম কাৰণে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি দিব